হেল্ল' বন্ধুহাত, কেনে আছে? নিশ্চয় ভালে আছে। আজি মই কথা পাতিম যিহঁত নতুনকৈ গোট ফাৰ্ম দিয়াৰ কাৰণে চিন্তা কৰি আছে, তাৰ ওপৰত মই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে যদি নতুনকৈ গোট ফাৰ্ম দিয়াৰ কাৰণে চিন্তা কৰিছে, তেনেহ'লে আপোনালোকে এটা কাম কৰিব। প্ৰথমতে আপোনালোকে ঘাস লগাই ল'ব। ঘাস লগাই কেনে তাৰ পিছত 6 মাহ পিছত ঘাসটো যেতিয়া ডাঙৰ হৈ যাব, তেতিয়া আপোনালোকে গোট ফাৰ্ম দিয়াৰ কাৰণে চিন্তা কৰিব। তাৰ আগত যদি আপুনি গোট ফাৰ্ম দিয়ে, তেনেহ'লে কিন্তু আপুনি গোট ফাৰ্মত প্ৰফিট কৰিব নোৱাৰে, লছৰ সন্মুখীন হ'ব লাগিব। কিয়নো আপুনি 10টা ছাগলী কিনিলে, 10টা ছাগলীৰ পৰা 20টা পোৱালি আহি যাব কেইদিনমান পিছত। তেতিয়া আপুনি বাহিৰত ছাগলী এৰি দি কেনে পুহিব নোৱাৰে। তেতিয়া কমাৰ্চিয়েল ফিড কিনি আপোনালোকে খুৱাব লাগিব। কমাৰ্চিয়েল ফিড যেতিয়া আপোনালোকে কিনি খুৱাব, তেতিয়া কিন্তু আপোনালোকে কেতিয়াও প্ৰফিট কৰিব নোৱাৰে। এই হিচাপত আপোনালোকে চিন্তা কৰি গোট ফাৰ্মটো ষ্টাৰ্ট কৰিব। মই এইখিনিয়ে আপোনাক জনালোঁ। আৰু কিবা যদি জানিব লগা আছে, তেনেহ'লে মোক আপোনালোকে কল কৰিব পাৰে। ডিছক্ৰিপশ্যনত মোৰ নাম্বাৰটো দিয়া থাকিব, নিশ্চয় আপোনালোকে কল কৰিব। আপোনাৰ হেল্প হ'লে মই ভাল পাম। এইখিনি আপোনালোকে নেপিয়াৰ ঘাস লগাব পাৰে। 10টা ছাগলী যদি আপোনালোকে পোহে, তেনেহ'লে নেপিয়াৰ ঘাস 1 কটা মাটিত যদি আপোনালোকে লগাব পাৰে, তেনেহ'লে 1 কটা মাটিৰ নেপিয়াৰ ঘাস দি কেনে 10টা ছাগলী বা 10টাৰ ভিতৰত যে আৰু 20টা পোৱালি আহিব, এই 30টা ছাগলী আপুনি পুহিব পাৰিব 1 কটা মাটিৰ নেপিয়াৰ ঘাস দি। এই হিচাপত আপোনালোকে প্ৰি-প্লান কৰি ল'ব, লৈ কেনে নিশ্চয় গোট ফাৰ্ম আৰম্ভ কৰিব। আপুনি গোট ফাৰ্ম আৰম্ভ কৰি যদি প্ৰফিট কৰিব পাৰে, আমিও ভাল পাম। আৰু যদি আপোনালোকে নতুনকৈ আৰম্ভ কৰে, তেনেহ'লে নিশ্চয় মোক এটা কল কৰিব। মই আপোনাৰ ওচৰত যাম, যাই কেনে আপোনাৰ ফাৰ্মটো ভিজিট কৰিম। কেনেকৈ ঘৰ বনাব লাগে, কেনেকৈ ছাগলী ৰাখিব লাগে, এইবোৰ কথা পাতিম। এইখিনিয়ে। ধন্যবাদ। জয় আই অসম।